ইনকাম টেক্স আৰু GST এই দুটা হৈছে ইণ্ডিয়াছ টেক্স ছিষ্টেমৰ দুটা পিলাৰ আৰু আপুনি যদি এজন বিজনেছ অ'নাৰ হয় বা ফ্ৰিলেন্সাৰ হয় বা এনে এজন ব্যক্তি যি প্ৰফেচনেল ছাৰ্ভিচ দিয়ে যাৰ ছাৰ্ভিচ বা গুড ছাপ্লাইৰ কাৰণে যদি আপোনাৰ GST ৰুলৰ লগত যদি ইনভলভমেণ্ট হ'বলগীয়া হৈছে তেন্তে এই ভিডিঅ'টো আপোনাৰ কাৰণে আৰু এই ভিডিঅ'টো চোৱাৰ পাছতে আপুনি গম পাব যে ইনকাম টেক্স আৰু GSTৰ মাজত একচুৱেল কানেকশ্যনটো কি হয় ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ কণ্টেণ্টবোৰ চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই মাধুৰ্য শৰ্মা ৱেলকামিং ইউ টু টেক্স এণ্ড বিষ্টক চ' ইণ্ডিয়াছ টেক্স ছিষ্টেমত দুটা টেক্স আছে যিটো হৈছে এটা ডাইৰেক্ট টেক্স আৰু ইনডাইৰেক্ট টেক্স ডাইৰেক্ট টেক্সটো আপোনাৰ ইনকাম টেক্স হয় যিটো আপোনাৰ ইনকাম বেচিছত হয় আৰু আপোনাৰ যিমান ইনকাম হয় সেইটোৰ ওপৰতে আপুনি ডাইৰেক্টলি টেক্সটো পে'বল কৰিবলগীয়া হয় আৰু সেইটো কাৰণে ইনকাম টেক্সটো ডাইৰেক্ট টেক্সৰ ভিতৰত আহি যায় ছেকেণ্ডটো হৈছে ইনডাইৰেক্ট টেক্স GST যিটো হয় সেই টেক্সটো আপোনাৰ ইনডাইৰেক্ট টেক্সৰ ভিতৰত পৰে আৰু GSTটো লেভি হয় যেতিয়া আপুনি গুডছ ছাপ্লাই কৰিব বা ছাৰ্ভিচ যে আপুনি প্ৰভাইড কৰিব তেতিয়া যিটো আপুনি ভেলু চাৰ্জ কৰিব ফ্ৰম দি কাষ্টমাৰ সেই কাষ্টমাৰ লগত আপোনাৰ সেই GSTটো এপ্লিকেবল হৈ পেলাই আপুনি কাষ্টমাৰজনৰ পৰা আপুনি GSTটো কালেক্ট কৰিব চ' চিম্পলি যদি চাবলৈ যাওঁ তেতিয়া GSTটো আপোনাৰ গুডছ ছাপ্লাই বা ছাৰ্ভিচ প্ৰভাইড যেতিয়া কৰে সেইটোৰ লগত লাগে আৰু ইনকাম টেক্স যিটো হৈছে সেইটো আপোনাৰ যিটো প্ৰফিট হয় মানে যিটো ইনকাম হয় সেইটোৰ ওপৰত লাগে দুটাই বেলেগ বেলেগ টেক্স হয় দুটাৰে ৰুল বেলেগ আৰু দুয়ো ডিপলি কানেক্টেড হয় উইথ ইচ আদাৰ আৰু কেনেকৈ ডিপলি কানেক্টেড হয় চাওঁ আহক চ' GSTত আপোনাৰ যিটো চেল হয় সেইটো ৰিপৰ্টিং কৰিবলগীয়া হয় মান্থলি হওক বা কোৱাৰ্টাৰলি হওক এজ পাৰ এপ্লিকেবিলিটি আৰু যেতিয়া আপোনাৰ গোটেই বছৰটো শেষ হয় গোটেই ফিনেন্সিয়েল ইয়েৰটো টোটেল যিটো আপোনাৰ টাৰ্ণ অভাৰ শ্ব' হয় মানে যিটো চেলছ ৰিপৰ্টিং কৰে সেইটো টাৰ্ণ অভাৰ বুলি জনা যায় সেই টাৰ্ণ অভাৰটো আপুনি ইনকাম টেক্স ফাইলিং কৰোঁতে ৰিপৰ্ট কৰিব লাগিব আৰু GSTত আপুনি যিটো চেলছ ৰিপৰ্ট কৰে যিটো টাৰ্ণ অভাৰ এনুৱেলি বনে সেই একজেক্টলি সেই ছেইম ফিগাৰটো আপুনি ইনকাম টেক্স ফাইলিং কৰোঁতে ৰিপৰ্ট কৰিব লাগে কাৰণ দুটা ডিপাৰ্টমেণ্ট ইটোৱে ইটোৰ লগত লিংক আপ হৈ থাকে যিটোৰ কাৰণে ক্ৰছ ভেৰিফাই কৰাটো খুবেই সহজ দুটা ডিপাৰ্টমেণ্টৰ কাৰণে আৰু যদি টাৰ্ণ অভাৰটো মিছমেটছ থাকে ইনকাম টেক্স আৰু GSTৰ মাজত তেতিয়া সেইটো ৰেড ফ্লেগ এটা ইছ্যু হৈ যায় আৰু যিটোৰ কাৰণে হয়তো ন'টিচ আপুনি ফেচ কৰিবলগীয়া হ'ব পাৰে আৰু ন'টিচ জেনেৰেলি যিটো ডিপাৰ্টমেণ্টত আপোনাৰ যদি কম ৰিপৰ্টিং কৰা হৈছে সেইটো ডিপাৰ্টমেণ্টৰ পৰাই আহিব ফৰ এক্সাম্পল আপোনাৰ যদি GST ৰিপৰ্টিং যিটো আছে তাতকৈ যদি ইনকাম টেক্স ৰিপৰ্টিং বোলে টাৰ্ণ অভাৰ কম আছে তেন্তে আপোনাৰ ইনকাম টেক্সৰ ফালৰ পৰা হয়তো ন'টিচ আহিব পাৰে কাৰণ গম পাই যায় যে GSTত ইমানখিনি টাৰ্ণ অভাৰ আছে তো ইনকাম টেক্সত কিয় মানে সেইটো শ্ব' কৰা নাই তো সেইটো কাৰণে তাৰ পৰা ন'টিচ আহিব পাৰে আৰু ভাইচ ভাৰ্চা আপোনাৰ যদি ইনকাম টেক্সত ৰিপৰ্টিং বেছি আছে টাৰ্ণ অভাৰটো আৰু GSTত কম আছে তেন্তে হয়তো আপোনাৰ GST ফালৰ পৰা এখন ন'টিচ আহিব পাৰে চ' সেইকাৰণে আপোনাৰ GST যিটো টাৰ্ণ অভাৰ থাকে একজেক্টলি সেই একেটাই ফিগাৰ আপুনি ইনকাম টেক্স ফাইলিং কৰোঁতেও ৰিপৰ্ট কৰিলে আপোনাৰ কাৰণে সুবিধাজনক হ'ব এতিয়া সেই দুটাৰ জেগাত যদি আপুনি ছেম ফিগাৰ যদি আপুনি ফাইলিং কৰে তেতিয়া বহুতখিনি বেনিফিটছো আপুনি এভেইল কৰিব পাৰিব কি বেনিফিটছ থাকে চাওঁ আহক আপুনি যেতিয়া লোনৰ কাৰণে যিকোনো ধৰণৰ ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন বা NBFCৰ ওচৰলৈ যায় তেতিয়া চাব তেওঁলোকে ফাৰ্ষ্ট ডকুমেণ্ট ITR ৰিচিপ্টখন বিচাৰে যে আপোনাৰ ITR ফাইলিং কৰা আছেনে নাই আৰু ছেকেণ্ড ডকুমেণ্টটো হৈছে আপোনাৰ GST ডাটা GSTৰ 3B কেইখন বিচাৰে মান্থলি যিটো GSTৰ ফাইলিঙৰ ডাটাটো যিটোৰ যোগেদি গম পায় যে ইনকাম টেক্সত যিটো টাৰ্ণ অভাৰ দেখুওৱা হৈছে সেইটো GSTৰ লগত মিলিছেনে নাই আৰু কিছুমান জেগাত আপোনাৰ টাৰ্ণ অভাৰ চাৰ্টিফিকেটো বিচাৰে আৰু টাৰ্ণ অভাৰ চাৰ্টিফিকেটটো জেনেৰেলি ক'ৰবাত যদি টেণ্ডাৰ এপ্লাই কৰিব বিচাৰিছে তেতিয়াও দৰকাৰ হয় আৰু লোনৰ ক্ষেত্ৰতো দৰকাৰ হৈ পৰে আৰু টাৰ্ণ অভাৰ চাৰ্টিফিকেটখন আপোনাৰ যিটো আপোনাৰ টাৰ্ণ অভাৰ আছে সেই একজেক্টলি GSTৰ আৰু ইনকাম টেক্সৰ লগত যিটো ফাইলিং কৰা আছে সেইটোৰ লগতহে মিলাই পেলাই টাৰ্ণ অভাৰ চাৰ্টিফিকেটখন বনোৱা হয় আপুনি যদি GST ৰিফাণ্ডৰ কাৰণে এপ্লিকেবল হৈ যায় তেতিয়া যদি আপোনাৰ ইনকাম টেক্স আৰু GST যদি প্ৰপাৰলি ফাইলিং থাকে আৰু ইকুৱেলি যদি মেটচিং থাকে টাৰ্ণ অভাৰৰ তেতিয়া আপোনাৰ ৰিফাণ্ডৰ প্ৰচেছটো স্মুথলি হয় যদি আপোনাৰ ইনকাম টেক্স আৰু GSTৰ মাজত যিটো টাৰ্ণ অভাৰ ৰিপৰ্টেড থাকে সেইটো যদি কোনো ধৰণৰ মিছমেচ নাথাকে তেতিয়া আপোনাৰ স্ক্ৰুটিনি হোৱা চান্সো কম থাকে আৰু স্ক্ৰুটিনি যদি নহয় তেতিয়া আপোনাৰ অডিট হোৱা চান্সো খুবেই কম থাকে কেনেকৈ আপুনি নিজকে কমপ্লাইণ্ট ৰাখিব পাৰিব ইনকাম টেক্স আৰু GST এই দুটা সময়মতে ফাইল কৰিব আপোনাৰ যিটো বুকছ অফ একাউণ্টছ আছে সেইটো সময়মতে মেইনটেইন কৰি ৰাখিব আৰু আপুনি সেইটোৰ কাৰণে কিছুমান ছফ্টৱেৰো ইউজ কৰিব পাৰে আপোনাৰ যিটো চেলছ ৰিপৰ্ট কৰা যায় GSTত সেইটো সময়মতে আপুনি ৰিকনচাইল কৰিব উইথ ইয়ৰ প্ৰফিট এণ্ড লছ একাউণ্ট মানে যিখন বুকছ অফ একাউণ্টছ আপুনি মেইনটেইন কৰিছে তাৰ লগত আপুনি GST যিটো চেলছ ৰিপৰ্ট কৰা হৈছে তাৰ মাজত আপুনি ৰিকনচাইল কৰাই চাব মানে মেটচিং কৰাই চাব এজন ভাল টেক্স এক্সপাৰ্ট বা প্ৰফেচনেল যিসকল আছে মানে CA CMA বা CS তেওঁলোকৰ লগত আপুনি কনচাল্ট কৰি কামবোৰ কৰিব
স্পেচিয়েলি যদি আপোনাৰ বিজনেছটো যদি ডাঙৰ হৈছে বা ডাঙৰ কৰিব বিচাৰিছে ৱেল এটাই কথা মনত ৰাখিব লাগে আপুনি যিমানেই ট্ৰান্সপেৰেণ্ট হ'ব সিমানে আপোনাৰ বিজনেছটো ছিকিউৰ হ'ব আৰু গ্ৰ'থ অপৰচুনিটি বাঢ়িব চ' এইখিনিয়ে কথা আশা কৰোঁ এই ভিডিঅ'টোৰ যোগেদি আপুনি ইনকাম টেক্স আৰু GSTৰ মাজত যিটো কানেকশ্যন আছে সেইটো বিষয়ে ভালদৰে বুজিব পাৰিছে আৰু আপুনি নিজকে কেনেকৈ কমপ্লেইন ৰাখিব পাৰিব সেইটো বিষয়ে আপোনালোকে বুজিব পাৰিছে বুলি মই আশা কৰিছোঁ ভিডিঅ'টো ইউজফুল যেন যদি ফিল কৰিছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব যিমান পাৰে আৰু কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰিব মই নিশ্চয় ৰিপ্লাই দিম কিবা যদি কনচালটেশ্যন লাগে গাইড লাগে তেন্তে তেনে ক্ষেত্ৰত আপুনি ডিছক্ৰিপশ্যনত যিটো নাম্বাৰ আছে তাতে যোগাযোগ কৰিব পাৰিব আৰু মই পুনৰ উভতি আহিম এনেধৰণৰ কিছুমান কণ্টেণ্ট বনাই আনি ইন দ্য নেক্সট ভিডিঅ' টিল দেন ষ্টে ছেফ ষ্টে হেপী এণ্ড বাই